নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ স্বামীয়ে পঞ্চায়তত গৈ কোনো চৰকাৰী কাম কৰিব নোৱাৰিব। এই ঘোষণা আমাৰ নহয়। এই কঠোৰ ঘোষণা স্বয়ং মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত মন্ত্ৰীৰ। পিছে নিৰ্বাচনত বিজয়ী হৈয়ে চৰকাৰী নিৰ্দেশনাক ভেঙুচালি কৰি দালালিত নামি পৰিছে নৱনিৰ্বাচিত মহিলা ৱাৰ্ড সদস্যাৰ স্বামী। মুখ্যমন্ত্ৰীলৈ লিখিত অভিযোগ দাখিল স্থানীয় ৰাইজৰ। হয়, মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত মন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপ নকৰা মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামীৰ কৰ্মকাণ্ডত চকু কপালত উঠিছে সকলোৰে। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপ নকৰি কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডত মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামীয়ে লিপ্ত হৈ পৰিল দালালিত। গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ আচলপাৰা গাঁও পঞ্চায়তৰ 10 নং খলিহামাৰী ৱাৰ্ডৰ সদস্যাৰ স্বামী বাহাৰুল ইছলামে ব্যস্ত অৰুণোদয়ৰ কামত। আচলপাৰা গাঁও পঞ্চায়তৰ সচিবৰ সৈতে মিলি উন্নয়ন খণ্ডত অৰুণোদয়ৰ কামত ব্যস্ত ৱাৰ্ড সদস্যাৰ স্বামী বাহাৰুল ইছলাম। গৰৈমাৰী উন্নয়ন খণ্ডত অৰুণোদয় আঁচনিৰ ব্যাপক দুৰ্নীতিৰ সময়তেই পঞ্চায়ত সচিবৰ চকীত বহি তেওঁৰ সৈতে কাৰ্যালয়ৰ ভিতৰত অৰুণোদয়ৰ কাম কৰি থাকোঁতে জবাবদিহি কৰিলে ৰাইজে। আপুনি বেলেগ মানুহ কিয় সোমালে সেইটো কওকচোন। আপুনি বেলেগ মানুহ সোমালে এজ এ মই ভোটাৰ হিচাপে আপোনাৰ তাত বহিব পাৰো নেকি? আপুনি কি উল্টা পাল্টা কথা কয়? বহিব নোৱাৰে। তেতিয়াহ'লে আপোনাৰ সন্মুখত বহি বহি এইবিলাক কোৱাই আছে, আপুনি এইবিলাক দেখাই আছে, কিয় দেখাব? মানুহ নাই নেকি? মই নিজে কৰিছো। আৰু মানুহ নাই নেকি? মই নিজে কৰিছো। অলপ কৰি দিয়ে আহিছে খবৰ ল'ব কোনদিনা কি হ'ব, মানে ইলেকশ্যনৰ কোনদিনা। ঠিকেই আছে, আপুনি যেনেকে গায়ৰা কথা কৈ আছে আমাক কওক না। আমিও শিক্ষিত ল'ৰা, আমিও বিবাস কৰিছো। ইয়াতে আপোনালোকে চাওক, আপুনি নিজে চাওক, ইয়াতে আমাৰ পৰ্টেলত কোনো বেলেগ মানুহ হ'ব নোৱাৰে যোনখিনি আগৰ আহিছে। কিহৰ অংক কৰিছো? ইয়াত কৰি আছো, বেলেগ ৱাৰ্ডত আছে, বেলেগ ৱাৰ্ডত। আপোনাৰ কথা কি অলপ আগতে আপুনি ক'লে যে ই কিবা খবৰ নিবলৈ আহিছে। এতিয়া আপুনি কৈ আছে ইয়াৰ পৰা মই অলপ সহায় বিচাৰিছো। সহায় বিচৰা নাই, তেওঁ আহিছে আহি তেওঁ সুধি আছে, মই এইখিনি কথা ক'লে মই ক'লো অলপ সহায় কৰি দিম, মই অকলে কৰি আছো, এইখিনিয়ে কথা, বেলেগ কথা নাই। আৰু মই এইখিনি কৰি আছো, তেওঁ নামকেইটা ক'ব দিছো যে ৰেচন কাৰ্ডৰ মই কৰি আছো, তেওঁ আহিছে খবৰ ল'ব আহিছে, বোলো কৈ থাকছো এইখিনিয়ে ক'লো, এইখিনি কৈ থাক তুমি, মই হেৰি কৰি আছো। এইটো ৱাৰ্ডৰে বেলেগ ৱাৰ্ডৰে কাম কৰি আছো। তেওঁ খবৰ ল'ব আহিছিল, মই চিনি নাপাওঁ, ইয়াক জাষ্ট আহিছে চিনাকি মানুহ, আমাৰ ষ্টাফ আছে, আমাৰ মই জাষ্ট দুই তিনিটা যাতে কামখিনি চলি যায় মই সহায় কৰিব দিছোঁ। তাৰ বাহিৰে মই একো নাই। কিমান টকাৰ অংক কৰিছে তাৰ লগত সেইটো কওক। ফাইনেল লিষ্টত যে আপুনি তাৰ নামবিলাক সোমাব সেইটো কওক। এইটো ফাইনেল লিষ্ট কিমান টকাৰ অংক আছে সেইটো কওক। এইটো ৱাৰ্ডটোৱে বেলেগ কি বেলেগ, 1 ঘণ্টা ধৰি বহা নাই নহয়, এই ৰাতিপুৱাৰ পৰা বহি আছে। উক্ত ঘটনাৰ ভিডিঅ' সহ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আনকি সমগ্ৰ ঘটনাৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ এখন অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে। অতি শীঘ্ৰেই পঞ্চায়ত সচিবৰ লগতে ৱাৰ্ড সদস্যাৰ স্বামীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে ৰাইজে। চেনেল দিয়ে নিউজবিলাক আমি চাইছোৱে যে আপোনাৰ যিটো ৱাৰ্ড সদস্য যে তাৰ গিৰিয়েকে এনেকৈ মানে সচিবৰ লগত এনেকৈ কেৱল সেইটো বুলি বাহাৰুল বুলিয়ে কথা নাই, বহুত বাহাৰুল আপুনি মানে হিচাপ কৰিব ন, বহুত বাহাৰুল, বহুত ধৰণৰ আজিকালি এনে ৱাৰ্ড সদস্যৰ গিৰিয়েকবিলাকে সচিববিলাকৰ লগত অতঃপতঃ জড়িত হৈ যিটো দুৰ্নীতিৰ বেহা চলাইছে অৰুণোদয় সম্পৰ্কে। গতিকে এইটো আৰু কি ভাষা আছে আৰু ক'ব নোৱাৰোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছোঁ, অতি সোনকালে এই অৰুণোদয় সম্পৰ্কে ন্যায়িক তদন্ত দিব লাগে আমাৰ, যাতে বিশেষকৈ আমাৰ দুখীয়া মানুহখিনি নহ'লে বিকলাংগ মানুহখিনি আজিৰ ডেটত বাদ পৰিছে। গতিকে আমি আপোনালোকৰ চেনেল দি আমি আহ্বান জনাইছোঁ যাতে এই তদন্ত মৰ্মে যাতে আমাৰ দুখীয়া মানুহখিনি যাতে ন্যায় পায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিটো আপোনাৰ বাহাৰুল নামৰ যিটো আপোনাৰ ৱাৰ্ড সদস্যৰ গিৰিয়েক বাহাৰুল ইছলাম, আমি নিউজবিলাক চাইছোঁৱে। গতিকে ইতিমধ্যে আমি শুনাও পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আপোনাৰ আপোনাৰ তাৰ অভিযোগনামা দিছে।
গতিকে আপোনালোকৰ চেনেলতে এইটোৱে আহ্বান জনাওঁ যে এনেকুৱা একচুৱেলি যদি ন্যায় তদন্ত কৰি এনেকুৱা বাহাৰলক যদি ন্যায় শাস্তি দিব পাৰে নিশ্চয় আমাৰ ভৱিষ্যত যেটো 5 বছৰ এই পঞ্চায়তে পাব ভৱিষ্যতত এনেকুৱা আৰু দুৰ্ঘটনা এনেকুৱা দুৰ্নীতি আৰু হ'ব নোৱাৰে গতিকে আপোনালোকৰ চিন্তে মই ইখিনে মুখ্যমন্ত্ৰী আহ্বান জনাওঁ যেটো অতি সোনকালে তদন্ত আওতাত আনি এই বাহাৰলক এটা কঠোৰতম কঠোৰ শাস্তি দিয়াৰ কাৰণে দাবী জনাইছোঁ তো চাওক অসম চৰকাৰে কিছুমান সুন্দৰ নীতি নিয়ম বনাইছে এইটো কিন্তু বেয়া কথা হোৱা নাই যে পঞ্চায়তৰ প্ৰতিনিধিজনে এপিয়াৰ কৰিব পাৰিব তাত যিকোনো কাম কাজত বা যিকোনো মিটিঙত তেওঁৰ হাজবেণ্ড বা অন্য মানুহ তাত তেওঁৰ হৈ যাব নোৱাৰিব এই কথাটো চৰকাৰে যিহেতু এটা সিদ্ধান্ত কৰি পেলাই কৈছে এইটো খুব ভাল কথা কিন্তু এই ক্ষেত্ৰত কিছু বিভিন্ন এৰিয়াত এটা অলপতে কমপ্লেইন হৈ গৈছে আচলপাৰা 10 নম্বৰ ৱাৰ্ডৰ সানিয়াৰা বেগমৰ তেওঁৰ হাজবেণ্ড বাহৰুল ইছলামে এই অৰুণোদয় ফৰ্ম একদম সেক্ৰেটাৰী টেবুলত বহি পেলাই বিতৰণ কৰিছে গতিকে চৰকাৰে যিহেতুকে এইবোৰ মৌখিকভাৱে কৈছে না আইনগতভাৱে কিবা কৈছে নাজানো কিন্তু এই একশ্যনবিলাক হ'ব লাগে যাতে এজনৰ ওপৰত একশ্যন হ'লেহে তেতিয়াই অন্য এজনে যাবলৈ ভয় কৰিব গতিকে চৰকাৰে এই ক্ষেত্ৰত কঠোৰ চৰকাৰী নিয়ম বনাইছে সেই ক্ষেত্ৰত চৰকাৰে কঠোৰ সিদ্ধান্ত কিছুমান গ্ৰহণ কৰিব লাগে নিউজ ডেস্ক আমাৰ খবৰ।